এই অনুষ্ঠানৰ মূল উদ্যোক্তাসকল এক নং দিচাং প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰমিকী শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি প্ৰথমতে আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকললৈ আমাৰ স্নেহাশী আমি জ্ঞাপন কৰিছোঁ। এক নং দিচাং প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উপলক্ষে যি দুদিনীয়া কাৰ্যসূচীৰে শতবৰ্ষ উৎসৱ আয়োজন কৰা হৈছে, এই উৎসৱৰ আজি দ্বিতীয় দিনত মুকলি সভাত এইদৰে আমি নিজে উপস্থিত হ'বলৈ পাই কৃতাৰ্থ মানিছোঁ। চৰিতাৰ্থ ক'বলৈ গ'লে এই ঠাই আমাৰ অতি আপোন আৰু অতি মৰমৰ। আজিৰ পৰা কেইটামান বছৰ আগতে দিচাং নামঘৰত বাহৰ কৰাৰ কথা আমাৰ মনত পৰে। তেতিয়া আমি ৰাইজৰ সহিতে 3 দিন ইয়াত একেলগে কটাইছিলোঁ আৰু তেতিয়াই ৰাইজৰ সেই আত্মিক সম্বন্ধ আৰু দৃঢ় হৈছিল। ইয়াৰ উপৰি এই অঞ্চলৰ কাষতে ইতিমধ্যে উদ্যোক্তাগৰাকীয়ে উল্লেখ কৰিছে, আমাৰ জন্মসত্ৰখনৰ ইতিহাস জড়িত হৈ আছিল। সেই জন্মসত্ৰখনেই আছিল বিজয়